এভৰিৱান নমস্কাৰ মই আপোনালোক সকলোকে মোৰ অন্য এটা ৰেচিপি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক সকলোবোৰ ভালে কুশলে আছে। আজি মই জলফাইৰ মিঠা আচাৰৰ ৰেচিপি এটা আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ। আশা কৰিছোঁ আপোনালোকে চাই ভাল পাব আৰু মই মোৰ ধৰণৰ মোৰ ষ্টাইলতে বনালোঁ এই আচাৰটো আৰু খাবৰ কাৰণে খুব টেষ্টি হয়। আপোনালোকে ভাতৰ লগত হওক ৰুটিৰ লগত খাব পাৰে। তো দেৰি নকৰি আহক আমি ৰেচিপি ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু যদি আপোনালোকে মোৰ এই ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে লাইক শ্বেয়াৰ কমেণ্ট কৰিব নাপাহৰিব আৰু আপোনালোকে যদি নতুনকৈ মোৰ ভিডিঅ'বোৰ চাই আছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ছাবস্ক্ৰাইব কৰি আপোনালোকে ওচৰৰ বেল আইকনটো ক্লিক কৰি দিব, তেতিয়াহে আপোনালোকে মোৰ আপকামিং ভিডিঅ'ৰ ন'টিফিকেশ্যনবোৰ পাব। তেনেহ'লে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমে মই জলফাইখিনি বইল কৰি এনেকৈ কাটি লৈছোঁ আৰু 2 কাপ মই গুৰ মিঠাই লৈছোঁ। গুৰ মিঠাইখিনিও মিহিকৈ কাটি লৈছোঁ আৰু এক বাটি মই মিঠাতেল লৈছোঁ আৰু এইখিনি হৈছে ড্ৰাই ইনগ্ৰিডিয়েণ্ট আৰু মই চব 1 চামুচে ব্যৱহাৰ কৰিছোঁ। শুকান জলকীয়া গুড়ি 1 চামুচ, জিৰা গুড়ি 1 চামুচ, ধনিয়া গুড়ি 1 চামুচ, তাৰপাছত নিমখ মই 2 চামুচ দিছোঁ। যিহেতু জলফাইটো অকণমান টেঙা হয় সেইকাৰণে নিমখ মই 2 চামুচ দিছোঁ আৰু বইল কৰোঁতে মই আধা চামুচ নিমখ দিছিলোঁ আৰু পাঁচফোৰণ অকণমান আৰু চফ অকণমান আৰু এয়া 4টা মই কেঁচা জলকীয়া লৈছোঁ। প্ৰথমে কেৰাহীটো গৰম হ'বলৈ দিছোঁ আৰু তাৰপিছত মিঠাতেলখিনি ঢালি দিছোঁ আৰু মিঠাতেলখিনি অকণমান গৰম হ'বলৈ দিছোঁ আৰু আপোনালোকে ফ্লেমটো মিডিয়ামত ৰাখিব, বেছি হাইও নকৰিব লও নকৰিব, তো মিডিয়ামত ৰাখিব। আৰু তেলখিনি গৰম হোৱাৰ পিছত মই পাঁচফোৰণখিনি দি দিছোঁ। পাঁচফোৰণখিনি দিয়াৰ পিছত মই চফখিনি আৰু জলকীয়াখিনি দি পেলাই অকণমান ভাজি লৈছোঁ। তাৰপাছত বইল কৰি লোৱা মই জলফাইখিনি এনেকৈ দি দিছোঁ আৰু ইয়াক অকণমান সময় মই ভাজি লৈছোঁ। বেছি সময় নহয়, 2-3 মিনিট সময় মই ভাজি লৈছোঁ। 3 মিনিটমান ভজাৰ পিছত মই যিখিনি ড্ৰাই ইনগ্ৰিডিয়েণ্ট আছে সেইখিনি দি দিছোঁ আৰু ড্ৰাই ইনগ্ৰিডিয়েণ্টখিনি দি মই আকৌ 3 মিনিটমান ভাজি লৈছোঁ। আৰু আপুনি যিমানেই আপুনি জলফাইখিনি ভাজি থাকিব সিমানেই খাবলৈ টেষ্টি লাগে আচাৰটো। তো মই সেই ড্ৰাই ইনগ্ৰিডিয়েণ্টখিনি দি পেলাই মই 3 মিনিটমান আকৌ ভাজি লৈছোঁ। ভজা হোৱাৰ পিছত এবাৰ গুড়খিনি দি দিছোঁ আৰু গুড়খিনি দি 5 মিনিট ভাজি লৈছোঁ আচাৰখিনি। আৰু মই আগতে ক'লোঁ যিমানেই আচাৰখিনি ভাজি থাকিব সিমানেই খাবলৈ টেষ্টি লাগে। এয়া চাওকচোন, গুড় মিঠাইখিনি দিয়াৰ পাছতেই ইমান ধুনীয়াকৈ কালাৰ এটা উঠি আহিছে। আমাৰ জলফাইৰ মিঠা আচাৰ ৰেডি হৈ গ'ল। আপোনালোকেও এনেকৈ বনাই খাবচোন, খুব বেছি টেষ্টি লাগে আৰু এইটো মোৰ পাৰ্চনেলি বহুত ফেভৰেট আচাৰ হয়। মই খুব ভাল পাওঁ এনেকৈ খাই আৰু এই আচাৰটো খুব কম সময়ৰ ভিতৰতে ৰেডি হৈ যায়। আপোনালোকেও ট্ৰাই কৰি চাব এবাৰ আৰু মোক কমেণ্ট কৰি জনাব কেনেকুৱা পালে ৰেচিপিটো।